নমস্কাৰ, ৱেলকাম টু ৰশ্মি কিটচেন। আজি মই বনাবলৈ লৈছোঁ ফুলকবিৰ সৈতে মাছ। ফুলকবিখিনি মই অলপ বইল কৰি ল'লোঁ। মাছ লৈছোঁ, আলু, বিলাহী, পিঁয়াজ, জলকীয়া। মই এতিয়া আলুখিনি অলপ ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি ল'লে ৰংটো ভাল উঠিব। আপোনালোকে যদি নিবিচাৰে তেতিয়া ফ্ৰাই নকৰিলেও হ'ব, কোনো কথা নাই। হালধি অকণমান দি দিছোঁ কালাৰৰ কাৰণে। মই এতিয়া দি দিছোঁ নিমখ আৰু দিম হালধি। আপোনালোকে নিজৰ আন্দাজ মতে নিমখ হালধিটো দি ল'ব। এয়া মই ঢাকনখন দি 5 মিনিট সময় সিজিবলৈ দিম। এতিয়া মই ইয়াত পানী দি দিছোঁ। আপোনালোকে নিজৰ আন্দাজ মতে পানী দি ল'ব। মই এতিয়া ঢাকনখন লগাই 10 মিনিট সময় সিজিবলৈ দিম।
10 মিনিট সময় সিজাৰ পাছত মই এতিয়া দি দিম মাছখিনিও ইয়াতে দি দিম। তাৰপাছত আকৌ ঢাকনখন দি 10 মিনিট সময় সিজিবলৈ দিম। শেষত মই এয়া দি দিছোঁ ধনিয়া দিয়ে মই অকণমান লৰাই মেলি গেছটো অফ কৰি দিম। আমাৰ ৰেচিপিটো আজি ৰেডি হৈ গ'ল। যদি এই আজিৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। লগতে বেল আইকনটো দবাই অল কৰি ৰাখিব।